Hello everyone, কেনে আছে আপোনালোক? মই ভালে আছো। মানসী ভট্টাচাৰ্য চেনেল আনটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। এতিয়া বাজিছে এটা আৰু মই এতিয়া ভাত বনাই আছো দুপৰীয়া। আজি দেওবাৰ বুলি বিশেষ একো নাই। কিনো বনাইছো আপোনালোকক দেখাবলৈ মন গ'ল, সেই কাৰণে ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। বিশেষ একো স্পেচিয়েল নহয়, তথাপিতো দেখুৱাবলৈ মন গ'ল। ডেইলি ৰুটিন মোৰ বহুত দিন দেখুওৱা হোৱা নাই, আচলতে মই সময়ো পোৱা নাই বিভিন্ন কামত ব্যস্ত থকাৰ কাৰণে। সেই আজি আৰম্ভ কৰিছোঁ। আহকচোন দেখুৱাওঁ আপোনালোকক মই আজিনো দুপৰীয়াৰ কাৰণে কি বনাইছোঁ। এয়া মই মটৰ পনীৰ বনাইছোঁ, চিমলা মিৰ্চ দি পেলাই। এই আঞ্জাখন খাবলৈ খুব ভাল লাগে, গ্ৰেভি টাইপত বনাইছোঁ মই। ইয়াত আদা নহৰু পিঁয়াজ আৰু মটৰ কেপচিকাম আৰু পনীৰ, সেয়া পনীৰখিনি প্ৰথমতে ভাজি লৈছোঁ। ভাজি লৈ ৰাখি তাৰপিছতে পিঁয়াজ দিছোঁ, আদা নহৰু পেষ্ট দিছোঁ, মছলা দিছোঁ। তাৰপিছত মটৰ আৰু কেপচিকাম দি অলপ ফ্ৰাই কৰি তাৰপিছত গৰম পানী দিছোঁ। তাৰপিছত উতল অহাত পনীৰ দি এয়া এনেদৰে বনাইছোঁ। এইফালে এয়া অকণমান চালাড, আমাৰ মানুহ কম সেইকাৰণে অকণমান বনাইছোঁ। বিটৰুট চালাড আৰু ভাত হৈ গ'ল। আৰু এয়া ডিম বইল কৰি থৈছোঁ। এতিয়া এগ কাৰী এখন বনাম। আৰু এয়াই আজি লাঞ্চ, মটৰ পনীৰ, এগ কাৰী, চালাড আৰু ভাত। এয়াই হ'ব আজি আমাৰ লাঞ্চ। এয়া মোৰ এগ কাৰী ইয়াত ফ্ৰাই কৰি আছোঁ। এতিয়া মই ৰেচিপিবিলাকত আপুনি কোৱান্টিটিটো কম দেখিব, কাৰণ আমি মানুহ দুজনেই, সেইকাৰণে মোটামুটি বনোৱা হয় যে, সেইকাৰণে এয়া ফ্ৰাই কৰি হৈ গ'ল। এতিয়া মই ইয়াত গৰম পানী দিম। গেছটো চিমলৈ আনি লৈছোঁ। এতিয়া এয়া ইয়াতে মই ফ্ৰাই কৰি থৈছিলোঁ কাৰণে ইয়াতে গৰম পানীখিনি এড কৰি, বেছি নিদিওঁ, অলপমান দি পেলাই ইয়াতে গৰম পানীখিনি এড কৰি দিলোঁ। এতিয়া লৰাই অলপমান ঢাক মাৰি থৈ দিম। উতল আহি ডাঠ হৈ আহিব যেতিয়া, এই গ্ৰেভিটো ঠিক হ'ব, তেতিয়া গেছ অফ কৰি দিম। প্ৰায় হৈয়ে গ'লে আৰু মোৰ দুপৰীয়া খোৱাও ৰেডি। এতিয়া চুলিত আজি তেল লগাইছিলোঁ, এতিয়া মূৰটো ধুবলৈ যাওঁ। মূৰ ধুই আহি পেলাই ভাত খাম। আজি ঘৰত মিস্ত্ৰীও আছে, মিস্ত্ৰীৰ কামত লাগি আছে। আৰু মই মাজে মাজে মিস্ত্ৰীৰ ওচৰলৈ যাওঁ, মাজে মাজে ভিতৰলৈ আহোঁ। ভিতৰত ইমান ঠাণ্ডা জানেনে, থাকিবই নোৱাৰি। মই যে এতিয়া মোজা ফালি কৰি মানে গৰম কাপোৰ চলে তলে এসোপা লৈ আছোঁ, তথাপিতো ঠাণ্ডা। কিয় জানো ইমান ঠাণ্ডা ভিতৰখন। এয়া এতিয়া মই এয়া ঢাক মাৰি দিম। এতিয়া গেছটো চিমত ৰাখি অকণমান কবিতা এটা গোৱা। কবিতা কি কবিতা? কিবা এটা গোৱা। চিন্তু ভাইটিয়ে কিবা এটা গোৱা। চিন্তু ভাইটি মই মোবাইলটো থৈ ল'ব লাগিব। আমি গাম, আমি টন 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 অলিৰে গালতে ৰিদি নাহিলে ডিঙিতে তুলেকে তাই মোক ঠকিলে পিছৰ পৰিলে ঘৰ খেতালো
চিগা বাহি যায় তিবা কনিল খাই ততন 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 মানুহ জিনিয়ে কৈ যায় সপোন পুৰা বলে কামৰে মাজতে বাইকাক আগৰে সপোন পুৰা বলে তাকে মই না যাম ৱাটাৰফল চাম খোটা চামুচেৰে খাম মানি হক দাম ঐ ঈশ্বৰ আহিলে ঘৰ খেতালো কপাল পৰিলো ফুটা তালো হাতুৰি নাতুৰি ঘৰ খেতালো মই চোন ঢুকালে হিতু নাই বিতু নাই জানি গুনি লাভ জানি নিয়া তেনি যায় ঐ পিটু ভাই মাথাৰ প্ৰসাদ নাই ডিঙি চিগা বাহি যায় তিবা কনিল খাই ও বিটু ভাই ততন খপক্কা যাওঁ বজাৰ গৈ খপক্কা মাৰি দিম জলকীয়া লৈ হাতুৰি নাতুৰি ঘৰ খেতালৈ মই চোন ঢুকালো হিতু নাই বিতু নাই জানি গুনি লাভ নাই যেনি নিয়া তিন যায় ঐ বিটু ভাই মাথাৰ প্ৰসাদ নাই ডিঙি চিগা যায় তিবা কনিল খাই ও বিটু ভাই ধুনীয়া পৰমি ফুলনিত ফুলিছে ফুল হেই ফুলা পখিলা উইছে হানিছে গুনে নিজান মননিতে জুলিতিয়া নাচিছে নিজান মননিতে জুলিতিয়া নাচিছে গানটো চিন্তা কৰি ল হল এটা নকৰিব তই নাজানো কিয় তই বলিয়া ভোকৰ কিয় নাচাবি আগৰে নিদিবি আগৰে মনে তালি কাঠিব কঁকাল ঘূৰাই নাচিছে হেল্ল' এভৰিৱান গুড ইভিনিং কেনে আছোঁ আপোনালোক মই ভালে আছোঁ আজি ভোগালী বিহুৰ উৰুকা আৰু আজি এয়া আবেলিৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এতিয়া মই বনাব আছোঁ পিঠা আৰু পিঠা সকলোৱে জানেই তথাপিতো মই বনাইছোঁ কিনো বনাইছোঁ আপোনালোকক দেখুৱাব বিচাৰিছোঁ আহকচোন এয়া মই তেল পিঠা ঠায়ে ঠায়ে এইটোক জুলীয়া পিঠা কয় তেল পিঠা কয় বিভিন্ন নামেৰে কোৱা হয় এইটো মই তেল পিঠা বনাই আছোঁ আৰু এয়া এই কেইটামান হৈছে আৰু বিশেষ বেছি এতিয়ালৈকে একোকে বনোৱা হোৱা নাই আচলতে এইকেইদিন সময়ো তেনেকৈ পোৱা নাই যে আজি স্কুলৰ পৰা আহি এতিয়া ষ্টাৰ্ট কৰি দিছোঁ এটাকৈ আৰু গধূলিলৈকে কি পাৰোঁ বনাই যাম এয়া নাৰিকল এয়া হাজবেণ্ডে গুচাই দি থৈ গৈছে আৰু এতিয়া সেয়া নাৰিকলৰ ভাবিছোঁ ভাপ পিঠা বনাম আৰু নাৰিকল লাডু কেইটামান বনাম তিলৰ লাডু কেইটামানো বনাব লাগিব তাকে কি কৰিম আপোনালোকক দেখুৱাম বাৰু এটাকৈ সকলোখিনি দেখুৱাব নোৱাৰিলোঁ দুই এটা দেখুৱাম আৰু সকলোলৈকে ভোগালী বিহুৰ শুভকামনা জনালোঁ এই ভিডিঅ'টো মই আজি 3 দিনমানৰ আগৰ ক্লিপ কেইটামানৰ পৰা কণ্টিনিউ কৰি আছোঁ আচলতে মাজৰখিনি মই ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু সেয়েহে আজি আকৌ উৰুকা দিনাখন ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকে চাই থাকক শেষলৈকে
আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ যিসকলে চাই আছে তেতিয়াহ'লে আহকচোন ভিডিঅ'টো কণ্টিনিউ কৰোঁ এয়া ঘিলা পিঠা বনালোঁ মই আৰু এয়া নাৰিকল লাডু বনাবলৈ এনেকৈ গুচাই থৈছোঁ সেয়া হৈছে পিঠাগুড়ি নিমখীয়া পিঠা বনাম কেইটামান বনাবলৈ গুলি থৈছোঁ আৰু এয়া মই তিলৰ লাডু বনাই আছোঁ মকৰ সংক্ৰান্তিত তিলৰ লাডু খাই আপোনালোকেও বনাইছে চাগে এয়া মই এয়া বান্ধি আছোঁ লাডু আৰু সেইফালে টিভিত বিহু গান চলি আছে আৰু ঘৰখন বিহু বিহু পৰিৱেশ হৈ আছে পিছে এতিয়া মই অকলেহে আছোঁ মোৰ মানুহজন নাই তেওঁ লোকে পথাৰত মানে খাইছে তালৈ ওলাই গৈছে হেল্ল' এভৰিৱান কেনে আছে আপোনালোক আজি বিহু আৰু সকলোকে ভোগালী বিহুৰ বহুতো শুভেচ্ছা জনাইছোঁ শুভকামনা জনাইছোঁ সকলোৰে দিনবোৰ শুভ হওক আৰু এয়া মই এতিয়া বা ঘৰলৈ যাবলৈ ওলাইছোঁ বা মানে মোৰ হাজবেণ্ডৰ বা আৰু দাদা আহিছিলে ৰাতিপুৱা আৰু সেইকাৰণে এতিয়া দেৰিয়ে হৈ গৈছে এটা 1:30 বাজিব হ'ল ওলাই যাওঁতে গোসাঁই সেৱা কৰিও আজৰি হ'লোঁ মেজি সেৱা কৰিলোঁ সকলোবোৰ কৰিলোঁ খালি দেখুৱাবহে নোৱাৰিলোঁ তাৰমানে খুব ব্যস্ত হৈ আছিলোঁ আৰু অকণমানি টিকলুকেইটাও আহিছিলে সিহঁতকো চাবলগীয়া হৈছিলে সেইকাৰণে আৰু এতিয়া য'ত যাম তাত অকণমান দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম